গান্ধীবাড়ী আদিবাসী ব্যক্তি হোয়াটসঅ্যাপ গ্রুপের উদ্যোগত প্রথমবারের বাবে আমি রঙৰ উৎসৱ ফাকুৱা জাকজমকতাৰে পালন কৰিছো। ইতিমধ্যে প্ৰথমটো কাৰ্যসূচী মন্দিৰত দান উৎসৱ হৈ গ'ল। ইয়াৰ পিছত আছে আমাৰ হাতীলৈ শোভাযাত্ৰা। সেই শোভাযাত্ৰাৰ উদ্বোধক উন্মোচন কৰিবৰ কাৰণে আমি উদ্বোধক হিচাপে শ্ৰীজী ব্ৰহ্মচৰক আহ্বান জনাইছিলো। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। সেয়েহে কোনো কৰ্মকৰ্তা আৰু কোনো সতীৰ্থ বন্ধুৱে কোনো ৰাইজক এই সভাৰ ওচৰত আমি বিচাৰিছো।